মোৰ কোনো ধৰণৰ মোৰ কোনো ভগৱান নাই মই মুক্ত কাম চম জংঘা আমি ইচ্ছা কৰিলে কৰাবও পাৰোঁ জ্বলাবও পাৰোঁ আৰু তাতে মই গাই দিছোঁ দাদা নিচিনাকৈ একচুৱেলি মই ক'ব নোৱাৰোঁ তথাপিও ক'বলৈ চেষ্টা কৰিছোঁ ধুৰি কৰা অঘৰী কবিতা বিচাৰি ঠিকৰা ধুৰি কৰা বাউৰী কণিকা চিনাকি পখিলা বাকুৱাল বতাহে জোৰোলা যায় জোকাৰি আহুৱাল পাহাৰ বনোৱা পায় আউসী যাযাবৰ পৰকে মোহনা পায় সাঁতুৰি জীৱনৰ জাহাজে জেতুকালৈ ৰামৰি ধুৰি কৰা অঘৰী কবিতা বিচাৰি কি কৰা থেংক ইউ বহুত ভাল লাগিছে আৰু দীপালি ইমান ধুনীয়াকৈ গালে গানটো মোৰে মন থাকে তাই পুৰা মন আছে আৰু সকলো মিডিয়াকো ধন্যবাদ জনাইছোঁ গোটেই ল'ৰা ছোৱালী বিমানতৰ লগৰ যিখিনি আহিছে সকলোকে মৰম জনাইছোঁ মই বেছি দেৰি থাকিব নোৱাৰিলোঁ বাৰু মোক তাত গোটেই কাম কৰিলোঁ আৰু এতিয়া আকৌ নলবাৰীত যাম ইয়াৰ পৰা পুনৰ মৰম জনাইছোঁ আৰু চিনেমা বনাই যাম আপোনালোকে চাই যাব মোৰ কাম বনাই যাওঁ আপোনালোকে কাম চাই যাব সেইটো কথা নিশ্চয় থেংক ইউ ভেৰি মাছ দিগন্ত ওপৰত আহিব বিচাৰিছে দিগন্ত ওপৰত লৈ আনিলে ভাল হয় আৰু আজি কৃষ্ণা হলৰ সহযোগত জুবিন ফেন ক্লাবৰ উদ্যোগত জুবিন দাৰ তত্ত্বাৱধানত আজি 40গৰাকীকৈ দৃষ্টিহীন ছাত্ৰ ছাত্ৰীক চিনেমাখন ৰেহাই মূল্য দেখুওৱা হৈছে আমি কৃষ্ণা টকিজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গৌৰৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাজত আছে দিগন্ত চিনেমাখন চাই কেনেকুৱা লাগিলে আৰু অকণমান গান গুণগুণাই দিব বহুত ভাল লাগিলে আৰু আমাৰ পৰা ছাৰে আমাৰ জুবিনদাক লৈ এটি গীত দিছে এই গীতটো গাব লৈছোঁ তোমাৰ গানৰ সুৰত আছে সত্য প্ৰতিষ্ঠাৰ শক্তি তোমাৰ গীতৰ মাজত আছে পৃথিৱী গঢ়াৰ যুক্তি তোমাৰ গানৰ সুৰত আছে সত্য প্ৰতিষ্ঠাৰ শক্তি তোমাৰ গীতৰ মাজত আছে পৃথিৱী গঢ়াৰ যুক্তি মায়া তুমি অনামিকা তুমি মায়া তুমি অনামিকা তুমি তুমি আমাৰ জুবিন দা তোমাৰ জীৱন গাথা ধন্যবাদ দিগন্ত আৰু আমাৰ লগত আহিছে গৌৰৱবাবু আহিছে কিন্তু গৌৰৱবাবু ওপৰত উঠিব নোৱাৰে মই তাৰ পৰাই গৌৰৱবাবু অকণমান দৰ্শকলে কিবা অনুভৱ অকণমান ছবিখনত উঠিলে ভাল হ'ব গৌৰৱবাবু এটা হাত চাপ দিব লাগিব ধন্যবাদ আপোনালোক সকলোকে যে আমাৰ এটা প্ৰচেষ্টাক আপোনালোকে ইমান সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে সঁহাৰি আগবঢ়াইছে আৰু আপোনালোকৰ এই সহযোগিতাৰ কাৰণে আমি আৰু সাহস পাম আৰু প্ৰেৰণা পাম আগলৈ ভাল কাম কৰি যাবলৈ
আজি আমি খুব গৌৰৱেৰে ঘোষণা কৰিবলৈ লৈছোঁ যে মিছন চাইনাই যোৱাবাৰ এক অভিলেখ প্ৰতিষ্ঠা কৰিছিল। লাইফ টাইম কালেকশ্যন আছিল আমাৰ 3.8। এইবাৰ আমি এই 9.5 দিনত, আজি দিনটো শেষ হোৱাই নাই, আমি ইতিমধ্যে সেই অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেয়া সক্ষম হৈছে, সেই সফলতা একমাত্ৰ আপোনালোকৰ মৰমৰ বাবে এইখিনি হৈছেগৈ। গতিকে আমি আপোনালোকৰ পৰা সেইখিনি সদায় আশা কৰিম। আৰু মই নকওঁ, জুবিনৰ হৈ পেলাই মই কৈছোঁ, পৰিচালক হিচাপে, অভিনেতা হিচাপে তেওঁ এতিয়াও পৰিপক্ক হ'বলৈ বহুত বাকী। গতিকে আপোনালোকে গঠনমূলক সমালোচনাৰে ছবিখন চাই আপোনালোকৰ মতামত সদায় আগবঢ়াব, আৰু আমি সদায় ভাল কাম কৰি যাবলৈ চেষ্টা কৰিম। বহুত বহুত ধন্যবাদ। আৰু ধন্যবাদ। আজি এই নগাঁৱত এক ইতিহাস ৰৈ যাব। কোনো বিশ্বত, কোনো অসমত আৰু ভাৰতবৰ্ষত কেতিয়াও এনেকুৱা এটা দিন হোৱা নাছিলে, এনেকুৱা এটা ইতিহাসৰ দিন হোৱা নাছিল যে বিশেষভাৱে সক্ষম লগতে দৃষ্টিহীন লোকে চিনেমা এখন চাব। সেয়া কিন্তু তাহানিও কোনো বিশ্বত হোৱা নাই। ইয়াৰ প্ৰথম হৈছে আপোনালোক সাক্ষী হৈ ৰৈছে, নগাঁৱৰ সাক্ষী হৈ ৰৈছে, কৃষ্ণপ্ৰতি সাক্ষী হৈ ৰ'ব। আৰু আমি জুবিন দাক, গৌৰমাক, গোটেই কাঞ্চন জগত টিমটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এইটো কাৰণেই যে এয়া কেতিয়াও নোহোৱা ঘটনা এটা আপোনালোকে কৰি পেলালে। আৰু এয়া সম্ভৱ হ'ল কেৱল জুবিন দাৰ কাৰণে। কাৰণ জুবিন দাই মহান অনুভৱ আৰু মানৱতাবোধ থকাৰ কাৰণে আজি তেওঁ নিজে আগবাঢ়ি আহিছে। আৰু এইসকল ছাত্ৰ ছাত্ৰীক তেওঁ চিনেমাখন চোৱাৰ ক্ষেত্ৰত যি সুবিধা প্ৰদান কৰিলে, এয়া কেতিয়াও অসমৰ ইতিহাসত কেতিয়াও মচি নাযায়, চিৰস্মৰণীয় হৈ ৰ'ব। জয় জুবিন দা, জয় কাঞ্চনজংঘা, জয় কাঞ্চনজংঘা। ধন্যবাদ। এবাৰ নগাঁও, গোটেই নগাঁৱৰ পৰা আপোনালোকে এটা হাত চাপি দিব লাগে, গোটেই নগাঁৱৰ দৰ্শকক ধন্যবাদ। আৰু আমাৰ জুবিন দাক ফেন ক্লাব নগাঁৱত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বহুত সহায় কৰি দিলে। আৰু কৃষ্ণা টকিজৰ কৰ্তৃপক্ষক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিগৰাকী মেনেজাৰ, তেওঁ বহুত কষ্ট কৰিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।